उर्जुनश्री बगेश्वर बरुआ जोनोम सानजों लोब्बा लाखिनानै तामुलपुर जिल्ला इउपिपिएल लाइमोन गांखंनि बानजायनायाव माराथन खारनाय बादायलायनाय खुंदों। दिनै फुंनि 4:30 रिंगायाव अबिरसि गेलेमु सान फालिथाय एबा उर्जुनश्री बगेश्वर बरुआ जोनोम सानजों लोब्बा लाखिनानै तामुलपुर जिल्ला इउपिपिएल लाइमोन गांखंआ नाग्रिजुलि हाइलेन्डनिफ्राय जागायनानै तामुलपुर जौसिन गेलेग्रा फोथारसिम 22 किल'मिटार माराथन खारनाय बादायलायनाय खुंदों। बे खारनाय बादायलायनायखौ बेखेवनानै होयो मिरु इउपिपिएल दोलोनि नेहाथारि रुमित स्वर्गियारिया। तामुलपुर गेजेरारि जौसिन फरायसालिनि बे गेलेग्रा फोथाराव बान्था राननाय हाबाफारियाव बाहागो लायो तामुलपुर विधानसभा बियाबनि एमएलए जलेन दैमारी, 30 नं गरेश्वर बियाबनि एमसिएलए पवित्र कुमार बर' आरो तामुलपुर जिल्ला लाइमोन गांखंनि आफादगिरि उत्पल तालुकदार, नेतादि बिजय बर', नेतादि रेवेन बर'जों लोगोसे ओनसोलनि गोबां दैदेनगिरि बिथांमोना बाहागो लायो। मख'नो गोनांदि बे बादायलायनायाव सेथि बान्था महरै 10,000 रां, नैथि बान्था महरै 7,000 रां आरो थामथि बान्था महरै 12,000 रांजों लोगोसे ट्रफी होनाय जायो। আজি আমি তামুলপুৰ জিলা যুৱ শাখা ইউপিপিএলৰ সৌজন্যত আমি অৰ্জুনশ্ৰী ভগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আমি ৰাতিপুৱা 4 বজাৰ পৰা মাৰাথন দৌৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু এই মাৰাথন দৌৰ প্ৰতিযোগিতা আমাৰ নাগ্ৰিজুলি হাইলেণ্ডৰ পৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰলৈ ইতিমধ্যে আমাৰ কিছু সংখ্যক ল'ৰা আহি আমাৰ আমি তামুলপুৰ জিলা ইউপিপিএল দলৰ তৰফৰ পৰা আজি অৰ্জুনশ্ৰী ভগেশ্বৰ বৰুৱাৰ জন্মতিথি উপলক্ষে আমি ৰাতিপুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে মাৰাথন দৌৰ প্ৰতিযোগিতা আমাৰ সফল সমাপ্ত হ'ল। আমাৰ সুদূৰ সমগ্ৰ অসমৰ বিভিন্ন স্থানৰ পৰা শিৱসাগৰ, হাজোৰ পৰা আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে হাজোৰ প্ৰথম আৰু শিৱসাগৰৰ দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে। আৰু এইখিনিতে আমি তামুলপুৰত যিটো আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ ইউপিপিএল দলৰ তৰফৰ পৰা যিখিনি কৰিবলগীয়া আমাৰ উঠি অহা প্ৰজন্মৰ বাবে এইখিনি আমি কৰাৰ চেষ্টা কৰিছোঁ। ইয়াৰ পিছতে আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা অন্ত পৰিল। ইয়াৰ পিছতে এতিয়া সামূহিক দৌৰ আছে। বিভিন্ন বিদ্যালয়সমূহৰ পৰা ছাত্ৰ ছাত্ৰীসকলক লৈ আমি সামূহিক দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। তাৰ পিছতেই আমি এখন আমাৰ প্ৰীতি ফুটবল মেটচ আমি ইয়াত অনুষ্ঠিত কৰিম। ইয়াৰ পিছতে আমাৰ সন্ধিয়া কিছু কাৰ্যসূচী আছে, যদিও আমি এইখিনি সমাপ্ত কৰাৰ পিছত সন্ধিয়াৰ কাৰ্যসূচীখিনি আৰম্ভ কৰিম। এতিয়া এইখিনি কাৰ্যসূচী আমাৰ সফল ৰূপায়ণ হৈছে। নাই, আমি আমাৰ স্বৰ্ণ পদক প্ৰাপ্য আমাৰ অসমৰ গৌৰৱ অৰ্জুনশ্ৰী ভগেশ্বৰ বৰুৱাৰ যি জন্মতিথিৰ লগত সংগতি ৰাখি আমাৰ সমগ্ৰ অসমৰ লগতে তামুলপুৰ জিলাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষভাৱে খেলৰ লগত জড়িত কৰি আমাৰ যিখিনি ক্ৰীড়াৰ ক্ষেত্ৰত উন্নয়নমূলক এইখিনি আমি আগবঢ়াই নিয়াৰ বাবে তামুলপুৰ জিলা আমি ইউপিপিএল দলে সদায় চেষ্টা কৰি আছোঁ। আৰু আমাৰ এই ক্ষেত্ৰত সন্মানীয় BTRC প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক বিভিন্ন ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ আমাক ইতিমধ্যে যথেষ্ট সঁহাৰি যোগাইছে। তেখেতৰ অনুপ্ৰেৰণাত আমি আমাৰ তামুলপুৰ জিলাৰ আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই নিয়াৰ বাবে ইউপিপিএল দলে সদায় চেষ্টা অব্যাহত ৰাখে। আমি মাৰাথন দৌৰ অনুষ্ঠিত কৰিলোঁ কুমাৰীকাটা হাইলেণ্ডৰ পৰা আমাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আমি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পিছতে আমাৰ সামূহিক দৌৰ প্ৰতিযোগিতা হ'ব। তামুলপুৰ জিলাৰ বিভিন্ন বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ সামূহিক দৌৰৰ বাবে আমি প্ৰস্তুতি সম্পন্ন কৰিছোঁ আৰু কেইটামান মুহূৰ্তৰ পিছতে সামূহিক দৌৰ হ'ব। তাৰ পিছতে আমি এখন প্ৰীতি ফুটবল মেটচ আমি ইয়াত অনুষ্ঠিত কৰিম। ইতিমধ্যে আমাৰ সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ, শিৱসাগৰ জিলাৰ পৰা আহি অংশগ্ৰহণ কৰিছে, হাজোৰ পৰা আহি অংশগ্ৰহণ কৰিছে, বিভিন্ন স্থানৰ পৰা আমাৰ ইয়াত আহি অংশগ্ৰহণ কৰিছে আজি খেলুৱৈসকলে।